वेलकम टू माय यूट्यूब चैनल आर्नन डिजाइन। आज आपलोक देखाम आपलोके निजर फेसबुक आईडी केनेকৈ v.i.p आईडी बनाब पारे। सब स्क्रीन देखा दरे जेनेके v.i.p আছে मोर आईडी सेम तेनेके हबो। आपलोके जदि एनेके बनाब बिचारे आरो एनेके रिलेटेड भिडिओ चाबले चैनलটো साबस्क्राइब কৰি কাষত বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন অন কৰি লওক যাতে সকলোতকৈ আগত মোৰ ভিডিও নটিফিকেশন পায়। সো ব্লগ আজি ভিডিওটো আৰম্ভ কৰো। আজি আপোনালোকক দেখাম আপোনালোকে নিজৰ ফেসবুক আইডিখন কেনেকৈ v.i.p আইডি হিচাপে পৰিচিত কৰিব পাৰিব আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব এইটো টিপছ। সো বেছি দেৰি নকৰো আৰু ইয়াতে আৰু এটা কথা কৈ থব বিচাৰিছো যে আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন অন কৰি ল'ব যাতে সকলোতকৈ আগত মোৰ ভিডিও নটিফিকেশনটো পায়। সো ব্লগ আজি ভিডিওটো আৰম্ভ কৰো। সো v.i.p আইডি বনাবৰ কাৰণে প্ৰথমতে আপোনাক যিকোনো এটা ব্ৰাউজাৰ বা ফেসবুকখন লগইন কৰিব লাগিব। সো মই ফেসবুকখন অন কৰোগে। সো আপোনালোকে যদি ফেসবুক লাইট বা ফেসবুক মেসেঞ্জাৰ ইউজ কৰে সো ফেসবুক মেসেঞ্জাৰখনে ইউজ কৰিব। সো ইয়াত অলপ ভাল হয়। সো মই ইজি হয়। সো মই ফেসবুক মেসেঞ্জাৰখন ক্লিক কৰিছোঁ। সব মোৰ আইডিখন লগইন আছে। সো ইয়াত যাব নিজৰ প্ৰফাইলত যাব। যোৱাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। সব এতিয়া বৰ্তমান মোৰ এইখিনি কি বুলি লিখা আছে সব ষ্টুডেন্ট এট ডিব্ৰুগড় ইউনিভাৰ্চিটি ওয়েন্ট টু দিল্লী পাব্লিক হাই স্কুল সেকেন্ডাৰী এনেকৈ লেখা আছে। সো মই এনেকৈ দিছোঁ আৰু সো ইয়াতে চাব এতিয়া মোৰ v.i.p একাউণ্ট হিচাপে মই বনাম এইটো। সো আপোনালোকে অলপ পিছত চাব পাৰিব। সো অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাব সি মোৰ এবাউট ইয়োৰ সেল্ফ। সো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত সব এনেকৈ এটা ইণ্টাৰফেচ আহিব। সো আপোনালোকে একো কৰিব নালাগে, জাষ্ট মোক ফলো কৰক। যদি মোক ফলো কৰিলে ইজিলি পাৰিব। হয়তো যদি ভিডিওটো স্কিপ কৰি চাই তেনেহ'লে নুবুজিব পাৰিব। সো মোক সব মই কি কৰিছোঁ সব ইয়াত লিখা আছে 8 ৱৰ্ক এক্সপিৰিয়েঞ্চ। সো ইয়াত ক্লিক কৰিব। 8 ৱৰ্ক এক্সপিৰিয়েঞ্চ ইয়াত ক্লিক কৰাৰ পিছত সব এনেকৈ এটা ইণ্টাৰফেচ আহিব। সো ইয়াত আপুনি লিখিব ৱৰ্ক নেম লিখা আছে। ইয়াত লিখিব আপুনি ফেসবুক v.i.p একাউণ্ট বুলি লিখাৰ লগে লগে সব ইয়াত আহি গৈছে অলৰেডি। সো আপুনি ইয়াৰ পৰা ল'ব পাৰে। সো মই এইটো লওঁ ফেসবুক v.i.p একাউণ্ট এইটোৱে লওঁ। এইটো অলপ ভাল লাগিছে মোক। সো ইয়াত ক্লিক কৰাৰ পিছত এইখিনি আপুনি দিব পাৰে। মই নিদিওঁ। জব টাইটেল ইয়াত লোকেশ্যন ডিছক্ৰিপ্ট লিখা আছে। মই এইবোৰ একো নিদিওঁ। মই জাষ্ট ছেভত চিম্পলি ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত সব ইয়াত নিউ ফিড বুলি আহিছে। ডু ইউ ৱান্ট টু শ্বেয়াৰ আপুনি যদি শ্বেয়াৰ কৰিব বিচাৰিছে তো ছাবমিট কৰক। ক্লিক কৰি দিয়ক। সব অলৰেডি আহিছে। সো মই আৰু এটা লৈ লওঁ পিছত আপোনালোকক দেখাইছোঁ। ইয়াত আকৌ লিখিম ফেসবুক v.i.p একাউণ্ট। সো সব এইখিনি লিখাৰ লগে লগে ইয়াত অপশ্যন আহি গৈছে। সো মই ইয়াৰ পৰা আৰু এটা লওঁ। এইটো লতাকত লিখা আছে। মই এইটো লৈ অলপ v.i.p লাগিছে। সো মই ক্লিক কৰিছোঁ চেম প্ৰচেছ। ছেভত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো শ্বেয়াৰ কৰিব। এইটো আহিছে সব আপুনি শ্বেয়াৰ কৰিব পাৰে। তো মই শ্বেয়াৰ কৰি দিলোঁ। সো এতিয়া চাওক মই মোৰ প্ৰফাইলত আহিলোঁ। অহাৰ পিছত চাওক এইখিনি জেগা চাওক ইয়াত দেখুৱাই আছে নহয়। ফাৰ্ষ্টত যেতিয়া দেখাইছিল তেতিয়া কি লিখা আছিলে ইয়াৰ পৰা আছিলে 8 ষ্টুডেণ্ট এট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আছিলে। সো মই এতিয়া আৰু v.i.p কৰাৰ লগে লগে ইয়াত লিখা আহিছে। সো আপোনাৰ যিমান লাগে আপুনি সিমান আপুনি এড কৰিব পাৰিব। সো মই দুটা এড কৰি আপোনাক জাষ্ট দেখাবৰ কাৰণে এড কৰিছোঁ। সো এনেকৈ কৰি আপোনাৰ নিজৰ একাউণ্টটো v.i.p কৰিব পাৰিব। সো ভিডিওটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ। আৰু যদি আপোনালোকে যদি কিবা অসুবিধা হয় তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰিব। মই আপোনাক সহায় কৰিম।